অনুগল্প সুগন্ধি। বাহিৰ বিয়া দিনাৰ পৰাই তাইৰ গাত এটা বিশেষ গোন্ধই তাক আকৰ্ষণ কৰিছিল। মাহ হালধিৰ বাদেও কিবা এটা বিশেষ গোন্ধ, হয়তো গা বা মুখত ঘঁহা কিবা, তাক অনবৰতে মুতলীয়া কৰা গোন্ধ আজিকালি তাৰ নাকত নলগা হৈছে। কিয় বাৰু? তাৰ সুখত সুখী, দুখত দুখী, কোনোদিনে অভাৱ অভিযোগ নকৰা মৰমৰ পত্নীৰ প্ৰসাধন সামগ্ৰী হয়তো একোৱেই নাই। কথাষাৰ ভাবি সি বজাৰলৈ গ'ল। বজাৰলৈ গৈ অনুমানতে মুখত ঘঁহা ক্ৰীম এটা কিনি আনিলে। তাই নকলেও সি বুজি পাই নিজকে সজাই পৰাই ৰাখিবলৈ প্ৰত্যেক নাৰীৰে ইচ্ছা আৰু অধিকাৰ আছে। ঘৰলৈ আহি মৰমেৰে তাইৰ হাতত ক্ৰীমটো তুলি দিলে। খন্তেক সময় ইটোৱে সিটোলৈ চাই থাকিল আৰু দুয়োটাৰে মুখমণ্ডল সূৰ্যমুখীৰ দৰে ৰঙীন হৈ পৰিল।